হাই গাইজ, সকলোকে নমস্কাৰ। আজি বহুদিনৰ মূৰত এটা নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ। মাজতে এইকেইটা দিন কিছুদিন ভিডিঅ' দিব পৰা নাই, কিছু ব্যস্ততাৰ বাবে। আৰু আজি আপোনালোকে এটা নতুন সাজত দেখিছে আৰু ইফালে এজনীও আছে। মই কেমেৰাটো ধৰি দিছোঁ। আমি দুইজনী ৰেডি হৈছোঁ, এতিয়া আমি বিহুলৈকে যাম। কৰ্মশালা হৈ আছে হাজৰিকাৰ পৰা দৌলগুৰিত চিপাঝাৰৰ। গতিকে যাবলৈ ৰেডি হৈছোঁ আৰু পিছতে দেখুৱাম আৰু ক'ত কি আৰু কেনেকৈ যাওঁ, কি কথা বাৰ্তা, আৰু তাত গৈ আপোনালোকক দেখুৱাম কি হয়। গতিকে চাই যাওঁ। হাই গাইজ, ফাইনেলি আমি গাড়ীত উঠি গ'লোঁ আৰু আমাৰ লগত আছে এইকেইজনী। তাৰপিছত এতিয়া যাই আছোঁ আৰু গাইজ এতিয়া আমাৰ আৰম্ভণি হ'ব আৰু ইফালে লাইন হৈছে। ইফালে আপোনালোকে দেখিছে আৰু ডাঙৰ ডাঙৰ নাচনি আছে, আহি পোৱা নাই এতিয়া। কণমানি আছে, দেখিবলৈ খুব মৰম লাগে। আৰু এতিয়া আমি কেইজনী ৰেডি হৈছোঁ, এতিয়া যাওঁগৈ লাইনত। আৰু এতিয়া ভিডিঅ' ধৰা মানুহ এজন পালে ভাল আছিলে, আপোনালোকক ডেন্সটো দেখুৱাব পাৰিলোঁ হয় বাৰু। তথাপিও চেষ্টা এটা কৰি যাওঁ আপোনালোকে। আৰু এইখনে আছিলে সেইখন ফিল্ডখন, আমি য'ত বিহু নাচি আছিলোঁ। এতিয়া সকলো গ'ল, যিহেতুকে সন্ধিয়াৰ টাইম হ'বৰ হ'ল, সকলো গ'ল। আৰু এতিয়া আমিও আহিলোঁ এতিয়া গাড়ীত।